স্যার ঘুমাব পাৰিম নে? আহক আহক বহকচোন। আপোনাৰ নামটো ক'বচোন প্ৰথম নামটো কিয় লাগে? কিয় লাগে? আধাৰ কাৰ্ড বনাব আহিছে আপুনি নামটো নকলে কেনেকৈ হ'ব? নামটো কওক আপোনাৰ। নহয় ছাৰ, মোৰ নামটোৱে কিয় লাগে? ঠিক আছে চৰি নামটোৱে আপোনাৰ কিয় লাগে ন? আপোনাৰ দেউতাৰ নামটো ক'বচোন। নাজানো। কি? আপুনি আপোনাৰ নিজৰ দেউতাৰ নামটো নাজানে? কি মানুহে আপুনি? নহয় ছাৰ, মোৰ দেউতাৰ নামটোৱে শ্ৰী নাজানো না। ক্ষমা কৰিব দেই। আপোনাৰ নামবোৰ এনেকুৱা মানে ষ্টাইলৰ মানে অকণমান বুজাত অকণমান কনফিউজে হৈ যায়। ঠিক আছে বাৰু, একো নহয়। আপোনাৰ দেউতাৰ নামটো হ'ল শ্ৰী নাজানো নাথ ন? এতিয়া ক'বচোন আপোনাৰ মাৰ নামটো ক'বচোন। মাৰ নাম কোনজনী কম? নামটো কি ক'লে? হেৰি কোনজনীৰ কম ন? ঠিক আছে বাৰু। নহয় ছাৰ, সেইটো নাম নহয়। আপোনাক সুধিছোহে কোনজনী মাৰ নাম কম। সেইটো নাম নহয় নেকি? কেইজনী আছে আপোনাৰ মা? কওকচোন। এজনী, যিকোনো এজনী ক'লেই হ'ব দিয়ক। মাৰ নাম হ'ল ৰীমা দেৱী। ঠিক আছে বাৰু। শ্ৰী ৰীমা দেৱী। আপোনাৰ গাঁওখনৰ নাম ক'বচোন। গাঁওখনৰ নাম? আপোনাৰ গাঁওখন? হয় নেকি? মোৰ গাঁৱৰে মানুহ দেখোন, কিন্তু আপোনাক চিনি পোৱা নাই দেখোন। আমাৰ গাঁৱৰ মানুহ যেন লগা নাই, আপোনাক দেখা নাই কেতিয়াও। বাৰু যি কি নহওক, আমাৰ গাঁৱৰ নামটো এতিয়া বৰুৱা। নহয় ছাৰ, নহয়। মোৰ গাঁওখনৰ নামটোৱে হৈছে আপোনাৰ গাঁওখন। কি কামৰ নামহে আপোনালোকৰ? ভাই মাৰো মুজে মাৰো। মই কামেই এৰিলো আৰু বাদ দিলো আৰু কামেই সামৰিলো আৰু মই যাওঁ। ক'লে মোৰ কামখিনি হ'ল নে? মোৰ কামখিনি হ'ল যদি মোৰ ল'ৰাটোৰো আছিলে, সেইখিনি কৰি দিয়কচোন।